হাই অকণিহঁত, তোমালোক ভালে আছানে? মই সাধুলৈ পুনৰ আহিলোঁ। আজি মই তোমালোকক এজনী অকণমানি মৰম লগা ছোৱালীৰ সাধু ক'ম, যাক ৰেড ৰাইডিং হুড বুলি জনা গৈছিল। এই কাল্পনিক সাধুটোৰ শেষৰখিনি যদিও অবাস্তৱ, কিন্তু অকণিহঁতৰ মনক সন্তুষ্ট কৰিব পৰা। মাক আৰু আইতাকৰ অতি মৰমৰ এই অকণমানিজনীৰ ক্ষেত্ৰত কি হৈছিল শুনোচোন আহা। তোমালোকে শেষলৈকে শুনা আৰু এনজয় কৰা। সৈতে অকণমানিজনী। বহুত দিনৰ আগতে এখন সৰু চহৰত এজনী বৰ মৰম লগা ছোৱালী আছিল। তাই দেখাত যিমান মৰম লগা আছিল, কথাবোৰো সিমানেই মৰম লগা আছিল। তাই পখিলা খেদি পখিলাৰ পিছে পিছে দৌৰি বৰ ভাল পাইছিল। তাইৰ সৰু সৰু মৰম লগা শহাপহু দুটামানো আছিল। সিহঁতেও তাইৰ পিছে পিছে দৌৰি ফুৰিছিল। তাই সিহঁতক গাজৰ, কবি আদি সিহঁতে ভাল পোৱা বস্তু আনি খুৱাইছিল। তাই মাজে মাজে মাককো কামত সহায় কৰি দিছিল। তাইৰ এগৰাকী আইতাক আছিল। আইতাক আকৌ ওচৰৰে বেলেগ এখন চহৰত থাকে আৰু মাজে মাজে তাহাঁতৰ ওচৰলৈ আহি সিহঁতক চাই যায় আৰু বহুত কিবা কিবি দি থৈও যায়। কেতিয়াবা তাইও মাকৰ সৈতে মৰমৰ আইতাকৰ ওচৰলৈ যায়। আইতাকৰ চহৰলৈ যাবৰ বাবে আকৌ এখন সৰু হাবি পাৰ হৈ যাব লগা হৈছিল। আইতাকে তাইৰ জন্মদিনত তাহাঁতৰ ওচৰলৈ আহি খুব ধুমধামেৰে জন্মদিন পাতিছিল। এবাৰ আইতাকে তাইক জন্মদিনত কি দিছিল জানা? মূৰলৈকে ঢাক খোৱা এটা ধুনীয়া ৰঙা কোট উপহাৰ দিছিল। তাই সেই ৰঙা কোটটো পিন্ধি বৰ ভাল পাইছিল। ক'ৰবাত গ'লেই তাই সেই কোটটো পিন্ধি গৈছিল। সেই সকলোৱে তাইক ৰেড ৰাইডিং হুড বুলিয়েই কৈছিল। এদিন আকৌ কি হ'ল জানা? তাইৰ আইতাকৰ খুব অসুখ হ'ল আৰু অকলে থকা আইতাকে বিচনাৰ পৰা উঠিবই পৰা নাছিল। সেই ওচৰৰ মানুহৰ হাতত খবৰ পঠিয়ালে। ৰাইডিং হুডৰ মাকে আইতাকে খোৱাৰ দিগদাৰী হোৱা বুলি ভাবি অলপ পাচলিৰ চুপ আৰু পৰঠা বনাই ৰাইডিং হুডক মাতিলে আৰু ক'লে, তুমি এই খোৱা বস্তুখিনি আইতাক দি আহাগৈ। আইতাৰ গা বেয়া নহয়। তাইও শলাগি ক'লে, হ'ব মা, তুমি চিন্তাই নকৰিবা, মই দি আহিম নহয়। মাকে আৰু ক'লে, তুমি চিধা যাবা আৰু বস্তুখিনি দি পুনৰ চিধা ঘূৰি আহিবা। বাটত কাৰো লগতে তুমি কথা নেপাতিবা। অঁ হ'ব মা। তাই মাকৰ কথা মতেই আইতাকলৈ খোৱা বস্তু লৈ যাবলৈ ধৰিলে। তাই গৈ থাকোঁতে কি হ'ল জানা? তাই হাবিখন পাৰ হওঁতেই এটা বদমাছ কুকুৰনেচীয়া বাঘে তাইক দেখা পালে আৰু তাই লৈ যোৱা খোৱা বস্তুৰ গোন্ধো পালে। তাৰ বৰ লোভ লাগিল। সি তাইৰ ওচৰলৈ আহি সুধিলে, তুমি ক'ত যোৱা? তুমি লগত কিবা আনিছা নহয়? মোকো অলপ দিবা নেকি? তাই লগে লগে ক'লে, মই তোক দিব নোৱাৰোঁ। আইতাৰ গা বেয়া নহয়, সেইকাৰণে মায়ে আইতালৈহে দি পঠিয়াইছে। লগে লগে বদমাছ কুকুৰনেচীয়া বাঘটোৱে তাইতকৈ আগতেই গৈ আইতাকৰ ঘৰ পালেগৈ। আইতাকে হঠাৎ কুকুৰনেচীয়াটোক দেখি আচৰিত হ'ল আৰু লাঠিডাল লৈ তাক মাৰিব খোজোতেই সি আইতাকক গিলি থৈ দিলে আৰু পেট গেৰেলা দি আইতাকৰ বিচনাত কাপোৰেৰে ঢাকি শুই থাকিল। ৰাইডিং হুডে আহি বিচনাত আইতাক শুই থকা বুলি ভাবি সুধিলে, আইতা আইতা, তোমাৰ চকুকেইটা ইমান ডাঙৰ কিয় লাগিছে? বদমাছ কুকুৰনেচীয়াটোৱে ক'লে, তোমাক ভালকৈ দেখা পাবৰ বাবে ডাঙৰকৈ মেলিছোঁ। আইতা, তোমাৰ মাতটো যে ইমান বেলেগ লাগিছে। মোৰ গা বেয়া বাবে বেলেগ লাগিছে। আৰু তোমাৰ মুখখন ইমান ডাঙৰ লাগিছে। মই তোক যাতে খাব পাৰোঁ বুলি কৈ সি ৰাইডিং হুডকো গিলি পেলালে আৰু নাক বজাই তাতে আৰামত শুই থাকিল। ওচৰৰে আইতাকৰ চিনাকি খৰিকটীয়া এজন আছিল। তেওঁ সেইফালেৰে যাওঁতে আইতাকৰ ঘৰৰ পৰা ওলোৱা নাকৰ শব্দ শুনিবলৈ পালে আৰু এইটোনো কিহৰ শব্দ বুলি সোমাই গ'ল। ভিতৰত গৈ দেখে কুকুৰনেচীয়াটো বিচনাত শুই আছে
আৰু তাৰ পেটটো বহুত ডাঙৰ হৈ ফুলি আছে। খৰিকটীয়াই কিবা এটা গণ্ডগোল নিশ্চয় হৈছে বুলি বুজি পালে আৰু কুকুৰনেচীয়াটোৰ পেটটো হাতত থকা দাখনেৰে কাটি পেলালে। লগে লগে তাৰ পেটৰ পৰা আইতাক আৰু নাতিনীয়েক ওলাই আহিল। খৰিকটীয়াই এটা ডাঙৰ শিল আনি তাৰ পেটত ভৰাই পুনৰ তাৰ পেটটো চিলাই পেলালে আৰু তাহাঁত সকলো লুকাই থাকিল। কুকুৰনেচীয়াই হঠাৎ সাৰ পালে আৰু খুব পিয়াহ লগাত পানী বিচাৰি নৈৰ পাৰ পালেগৈ। তাৰ পেটত থকা শিলটোৰ বাবে সি নিজকে কণ্ট্ৰলেই কৰিব নোৱাৰিলে আৰু নদীত পৰি ডুব গ'ল বাপেকে। এইদৰে খৰিকটীয়াৰ বাবেই ৰেড ৰাইডিং হুড আইতাকৰ সৈতে বাচি গ'ল। তাই আইতাককো অকলে থাকিবলৈ নিদি নিজৰ লগতে ঘৰলৈ লৈ আহিল। অকণিহঁত, তোমালোকৰ সাধু শুনি ভাল লাগিলনে? যদি ভাল লাগিল শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা দেই। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবো কৰিবা। তেতিয়া আমি সদায় লগ পাই থাকিম। পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে আহোঁ দেই।